এই বানকাহি আমাৰো আছিল। এইবোৰ বিভিন্ন ঘণ্টিবোৰ গৰু বা সেই মুকুৰা মৰণা মাৰোতে আগতে আমি নিজে লগাইছিলোঁ। আজি এতিয়া মিউজিয়াম পালেহি। চাট মাৰি ভাৰ পাচি তুম এয়া আমাৰ অসমীয়া জাতীয় জীৱনৰ বিভিন্ন জনজাতিয়ে ব্যৱহাৰ কৰা বিভিন্ন সাজ পোছাক কি সুন্দৰকৈ ৰাখিছে। এই আইদেউ সন্দিকৈ দিনৰে বোৱা, অৰ্থাৎ আইদেউ সন্দিকৈ জয়মতীৰ অভিনেত্ৰী, প্ৰথম অসমীয়া অভিনেত্ৰী। গতিকে এনে এগৰাকীৰ সম্পদবোৰ এনেকৈ সংৰক্ষণ কৰি ৰখা কাৰ্যটো আমি নিশ্চয় অৰ্কিড পাৰ্কৰ যি ব্যৱস্থা তাক আমি শলাগিছোঁ। এটা সুন্দৰ পৰিৱেশ দিছে, ভাল ধৰণে সংৰক্ষণ কৰিছে। এইটো আমাৰ কাৰণে বৰ আদৰৰ কথা হৈছে। আমাৰ জাতীয় জীৱনৰ সকলোবোৰ সম্পদ এনেকৈ সংৰক্ষণ কৰি ৰখাটো নিশ্চয় এটা উন্নত মানৰ, গুণগতভাৱে বহু উন্নতৰ কাম কৰিছে বুলি আমি ক'ব পাৰোঁ। বিভিন্ন সাজ সঁজুলি, অৰ্থাৎ আমাৰ বিহু বা বিভিন্ন সংস্কৃতি অৱস্থাত যিবোৰ ব্যৱহাৰ কৰা হয়, এই সঁজুলিবোৰ ইয়াত এনেকৈ সুন্দৰকৈ ৰাখিছে। নিশ্চয় এটা শলাগিবলগীয়া কাম কৰিছে। তাতোতকৈ ডাঙৰ কথা হৈছে ইয়াত বিভিন্ন ফটো, বিভিন্ন ধৰণৰ সংৰক্ষণৰ ব্যৱস্থা ফটো ইয়াত সজ্জিত কৰি ৰাখিছে। আৰু লগত কিছুমান চাবলগীয়া বস্তু ৰাখিছে, যেনেকৈ চৰাই বাঁহটো, চৰাই যি টুকুৰা চৰাই বা এনেকুৱা যিবিলাক চৰাই বিভিন্ন ধৰণে বাঁহ সাজে, সেই বাঁহ সাজবোৰো তেওঁলোকে সংৰক্ষণ কৰি ৰাখিছে। অৰ্থাৎ ই এটা এনেধৰণৰ কাম হৈছে যিটো দুষ্প্ৰাপ্য। এই দুষ্প্ৰাপ্য বস্তুসমূহ ইয়াত অৰ্কিড যেনেকৈ দুষ্প্ৰাপ্য, তেনেকৈ ইয়াত সংৰক্ষণ কৰাৰ বস্তুবোৰো দুষ্প্ৰাপ্য বস্তু সংৰক্ষণ কৰিছে। ইয়াত যেনেকৈ এইবিলাক বিভিন্ন সামগ্ৰী, বিভিন্ন বাদ্যযন্ত্ৰ যিবিলাক লুপ্তপ্ৰায় দেখিবলৈ পোৱা নাযায়, তেনেকুৱা ধৰণৰ ইয়াত সংৰক্ষণ কৰিছে। এইটো এটা ভাল কাম কৰিছে। আমাৰ অসমীয়া জীয়ৰী বোৱাৰীয়ে যিবোৰ ব্যৱহাৰ কৰে, অৰ্থাৎ যিবিলাক তেওঁলোকে গহনা হিচাপে ব্যৱহাৰ কৰে, সেই সকলো বহুত পুৰণাৰ পৰা নতুনলৈকে ইয়াত সজাই সংৰক্ষণ কৰি ৰাখিছে। আৰু মোৰ ফালৰ পৰা আমি অনুৰোধ জনাম, কেনেকুৱা দুষ্প্ৰাপ্য বস্তু এই চাওকচোন। এই হ'ল সাঁচি পাত। সাঁচি পাতত লিখা ৰুক্মিণী হৰণৰ যি সাঁচি পাতত মানে খোদিত, ইয়াক তেনেকৈ সংৰক্ষণ কৰি ৰাখিছে। ই এটা বৰ শলাগৰ কাম কৰিছে। আৰু আমাৰ অসমীয়া সংস্কৃতিত যিবোৰ তাঁতশাল ব্যৱহাৰ কৰা হয়, তাকো সংৰক্ষণ কৰি ৰাখিছে। এইটো আমাৰ জনজাতিসকলে কঁকালত বান্ধি এই ধৰণেৰে এনেকৈ যিবোৰ সুন্দৰকৈ ৰাখিছে। ইয়াত ডবা ৰাখিছে। বিভিন্ন চুকাফাই যিটো পথেদি আহিছিল, ইয়াত মেপ আকাৰে অংকিত কৰি ৰাখিছে। অৰ্থাৎ ইয়াত যিখিনি কাম হৈ আছে, এই সমবায়খনে যি ধৰণৰ কামবোৰ কৰি আছে, ই সঁচাকে অসমীয়া ভাষাৰ শিলালিপি পৰ্যন্ত প্ৰথম মানে এইটো সংৰক্ষণ কৰি ৰাখিছে। এইটো বৰ সুন্দৰ কাম কৰিছে। মই আপোনালোকক দেখাইছোঁ। অৰ্থাৎ এই সংগ্ৰহালয়টোত এগৰাকী তাঁতীশাল বোৱা এই নমস্কাৰ জনাইছে। তাঁতীশাল বোৱা, ফুল তোলা বিভিন্ন কাৰ্য ইয়াত প্ৰেক্টিকেলি কৰি দেখাই আছে। আপোনালোক নিশ্চয় আহক। অৰ্থাৎ অৰ্কিড পাৰ্কত অকল অৰ্কিডেই নহয়, ইয়াত বহুত সংৰক্ষণ কৰি ৰখা যিবিলাক দুষ্প্ৰাপ্য, অৰ্থাৎ পাবলৈ নাই, তেনেকুৱা দুষ্প্ৰাপ্য সামগ্ৰীসমূহ ইয়াত সংৰক্ষণ কৰি ৰাখিছে। আৰু যিবিলাক আমাৰ নতুন প্ৰজন্মক চিনাকি কৰি দিলে আমি আমাৰ ইতিহাসৰ, আমি এৰি থৈ অহা সংস্কৃতিবোৰৰ বিষয়ে আমি নিশ্চয় জনাব পাৰিম আৰু ভাল লাগিব। ইয়াতে প্ৰাকৃতিকভাৱে কালাৰ কৰিছিল আগতে। ইয়াত বিভিন্ন অসমীয়া মানুহে বিভিন্ন সাজ পোছাকত ৰং দিয়াৰ যি ব্যৱস্থা, অসমীয়া ৰেচম কাপোৰৰ ওপৰত প্ৰাকৃতিক ৰঙৰ যি প্ৰদৰ্শনী,
সেই প্ৰদৰ্শনীৰ ব্যৱস্থা কৰিছে আৰু ইয়াত তেনেকৈ পাট সূতা বা অন্যান্য সূতাবোৰ বিভিন্ন কালাৰ কৰি এনেকৈ ৰাখিছে অৰ্থাৎ এটা দুষ্প্ৰাপ্য কাম যিবিলাক বস্তু এতিয়া আমাৰ মাজৰ পৰা হেৰাই গৈছে তেনেকুৱা হেৰাই যোৱা বস্তুবোৰক এওঁলোকে সংৰক্ষণ কৰিছে এটা শলাগিবলগীয়া কাম কৰিছে মই এই অৰ্কিড পাৰ্কৰ এই যি আমাৰ সংৰক্ষণৰ যি ব্যৱস্থা কৰিছে গতিকে ইয়াৰ কৰ্মকৰ্তাসকলক মই ধন্যবাদ জনাইছো বিশেষকৈ যিজন ভাতৃয়ে মোক সকলো কথা বুজাই দিলে ভাইটিৰ নাম কি ধনজিত কি লিখা যোৰহাটীয়া ধনজিত বৈশ্যই মোক সুন্দৰকৈ কথাখিনি বুজাই দিলে কিন্তু মোৰ ভাল লাগি গ'ল এইটোৱে যে ইয়াত আমি যিবোৰ দুষ্প্ৰাপ্য অৰ্থাৎ আমি হেৰাই গৈছে আমাৰ হেৰাই যোৱা সংস্কৃতিৰ বহু বস্তুৱে ইয়াত সংৰক্ষণ কৰি ৰাখিছে অৰ্কিড পাৰ্কলৈ আহিলে নিশ্চয় আপোনালোকে উপভোগ কৰিব পাৰিব